অভিষেক কুমাৰ শৰ্মাৰে কৰে তাৰপিছতে আন এগৰাকী আহিছে আমাৰ ব্যক্তিগত গায়ক হিচাপে শুভম দাস আছে পাপা বহি থাক আৰু ইয়াত দীপশংকৰ ৰাজমাখী আমাৰ গুৱাহাটীৰ পৰা আমি আহিছোঁ বিষয়া সমন্বিত কৰ্মচাৰী তথা অন্যান্য কৰ্মকৰ্তাসকল আৰু আজি শিলচৰ কৰিমগঞ্জৰ পৰাও আমাৰ বহুকেইগৰাকী অতিথি ইয়ালৈ আহিছে মই সকলোকে আমি আমাৰ বিধানসভাৰ সৰ্বদলীয় আমাৰ যিটো দল মিছন এই মিছনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাৱনা জ্ঞাপন কৰিছোঁ আপোনাক আদায় আমি খুব কম সময়ৰ বাবে আহিছোঁ কাৰণ আমি বৰাক উপত্যকা ভ্ৰমণলৈ এতিয়া প্ৰণালীবদ্ধভাৱে আপোনালোকে আপোনালোকৰ সমস্যাখিনি কোনোবা এগৰাকী দুগৰাকী বা তিনিগৰাকী এই গাঁৱৰ বিশেষকৈ দুগৰাকীয়ে ইয়াত উপস্থাপন কৰক আৰু তাৰপিছতে আমাৰ ফালৰ পৰাও তিনিগৰাকীয়ে ইয়াত বক্তব্য উপস্থাপন মই আমাৰ